হাই, আজি মঙলবাৰ। আদা নহৰু পিঁয়াজ নিদিয়াকৈ কেনেকৈ সহজে পনীৰ বনাইছোঁ চাই লওক। পনীৰ ৰেডি কৰক। ঘৰতে খেতি কৰিছে, এবাৰ তাকে চাওঁ বোলক। লাই শাক, ধনিয়া আৰু লাই শাক আৰু লগত ভেন্দি, জলকীয়া আৰু আমাৰ অলপ সৰু বাগানখনো দেখাই দিওঁ আপোনালোকক। মায়ে ফুল গছ ৰুইছিলে, পৰ্দাও ফুল গছ ৰুইছিলে, আৰু টিকলা ভেন্দি, ভেন্দি গছ ওপৰত লাগি আছে, ভেন্দি থৈছে। আছে কবি লগাইছে দাদাই, আৰু পনীৰ ৰেডি হৈ গ'ল। আহক চাওঁ। এতিয়া পালেং শাকৰ এখন চালাড ৰেডি কৰি লওঁ। এইটো বিলাহী ভাবিব পাৰে নহয় যে এইখন ঘৰত অকল তাইয়ে কাম কৰে নেকি। মোৰ বৌ আৰু মই একেলগে কাম কৰোঁ, চব ৰন্ধা বঢ়াৰ পৰা আদি কৰি দুইজনীয়ে একেলগে কাম কৰোঁ, দুইজনীয়ে কিটচেনত। এয়া ঘিলা পিঠা, নিমকি ঘৰত বনালোঁ, এইটো সৰু সৰু কাটা নিমকি হৈ গ'ল। এতিয়া বৌয়ে ময়ে ধুনীয়াকৈ বহি খাওঁগৈ চাহৰ লগত। মজা লওঁ। চাহকাপ কেনেকুৱা হৈছে? বঢ়িয়া। এয়া চালাড ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত পালেং শাকৰ ওপৰত বিলাহী কাটি দিলোঁ, আৰু খাবৰ সময়ত তেল আৰু অলপমান নিমখ দি দিলেই হ'ল। এতিয়ালৈ আহিছোঁ।